বহুদিন বকুলৰ গুণ পোৱা নাই, বহুদিন বকুলৰ মালা গঁঠা নাই। সেইবাবে ভাবিছোঁ আজি এডাল বকুল ফুলৰ মালা গাঁঠিম আৰু সেইবাবে হাতত বুটলি ল'লোঁ কেইপাহমান ধুনীয়া ধুনীয়া বকুল ফুল আৰু এইপাহ ফুল আপোনালোকৰ বাবে উৎসৰ্গিত কৰি দিলোঁ। এই দুটা হৈছে হাজবেণ্ড ৱাইফ পিঁয়াজ আৰু এটা ভোট জলকীয়াৰ সৈতে আজি মই আয়োজন কৰিছোঁ অকণমান পন্তা ভাতৰ আৰু এই পন্তা ভাতটো খাই মই গৰমৰ লগত প্ৰত্যাহ্বান জনাম। এইফালে টপাটপ ভাতখিনি খাই লৈ ঠাণ্ডা ঠাণ্ডা কুল কুল হৈ গ'লোঁ আৰু মই কথা পাতিলোঁ দুজন দাদাৰ সৈতে বহুত সময় ধৰি কথা বতৰা পাতিলোঁ। এতিয়া তেওঁলোক ঘৰলৈ যাব ওলাইছে আৰু মোৰো কথা পাতি পাতি বহুত ভোক লাগিছে, সেইটো কাৰণে মই এতিয়া কঁঠাল এক পিচ আছে, কালি আনি থোৱা আছিলে আৰু এতিয়া মই খাম। কঁঠাল খাবলৈ ভয় এঠা লাগে বুলি, মৰম দিবলৈ ভয় হিয়া ভাগে বুলি। মোৰ অলৰেডি হিয়াটোতো ভাঙাই হৈ আছে আৰু ৰাইজ কি ক'ব, কঁঠাল খাবলৈ ডৰ নেহি লাগতা হে চাহেব। এতিয়া আৰু কঁঠালটো খাওঁ, বাই বাই।